হেল্ল' মিষ্টাৰ ৰকি কৈ আছে স্যার এটা খৈছে মিষ্টাৰ ৰকি কি ডিল আছে ক কি ডিল আচ্ছা সোণা 20 গ্ৰাম সোণা 20 গ্ৰাম লাগে আচ্ছা আহি যাবি খালি আহি যাবি লৈ যাবি কি কলি স্যার এটা খৈছে আমার এরিয়াত এটা খৈছে কোনোবা গুন্ডা সোমাইছে আমার এরিয়াত গুন্ডা সোমাইছে তহঁতে কি চাই আছা এটা কৈছে এটা কওঁ না তহঁতে কি চাই আছা এই কালাশনিকা ওলাও চালা ফালি দিম মাৰি স্যার এটাক মানে কি হল স্যার ওয়াল পার হব পারা নাই স্যার ওয়ালত পুরা মারি আছে গুলি ওয়াল পার হব পারা নাই স্যার চালা চোৱাৰ বাচ্চা এটা কৈছে বুলি কৈ আছা সিহঁতৰ ৱাল পাৰ হবই পাৰে নাই বাদ দে সিহঁতক বাদ দে ৰকি চালা কেজিএফৰ পুৰা চাৰিসীমা পুৰা ফালি ৱাল দিছিলো কোনো ভাঙিব নোৱাৰে আৰু যদি ৱাল পাৰ হব বিচাৰে এনেকুৱা কাৰেণ্ট লাগিব ন চালা এডাল হাদ্দিও চিনি নাপা হৈ যাব বস গব্বৰ সিংৰ খবৰ নাই দেখোন বস গব্বৰ সিংৰ খবৰ নাই গব্বৰ সিংৰ লগত এটা ডিল আছিল এটা অপহৰণ আচ্ছা ৰকিৰ লগত দুশ্মনী গব্বৰ সিংৰ খবৰ নাই মোৰ লগত সি ডিল কৰিম বুলি কৈছিল ন এতিয়া কি তাৰ খবৰ নাই বস গব্বৰ সিংৰ খবৰ নোহোৱা হৈ গল আজি 3 দিন হল কন্টেক্ট কৰিব পৰা নাই সুইচ অফ আচ্ছা ঠিক আছে বাৰু মই কন্টেক্ট কৰিম গব্বৰ সিংক যদি সি এইবাৰ কন্টেক্ট নকৰে তাৰ লগত আৰু ডিল নকৰো তাৰ লগত তাৰ ৰাজ্য জ্বলাই দিম চালা সেইটোও কেজিএফ বনাই দিম কাম কেনাই চলি আছে বাহিৰত কাম কেনাই চলি আছে মানুহবোৰ লগাও ভালকে লগাও শুনা লাগে শুনা লগা হৈছে তামাম প্ৰেছাৰ পৰি আছে বহুত জাগাত শুনা লাগে স্যার কাম মানে স্যার অলমান লাহে কৰি আছে কামবোৰ মানুহবোৰে অলপ কামবোৰ লাহে কৰি আছে কিন্তু স্যার কাম পুৰা চলি আছে শুনা পাই আছো স্যার শুনা পাই আছো মোক শুনা লাগিব দেই এইটো মাহত বহুত শুনা লাগিব চালা মোটামুটি 50 কেজি মান শুনাই লাগিব এইটো মাহত বহুত জাগাৰ পৰা আহিছে বহুত জাগাৰ পৰা কন্টেক্ট আহিছে দেই শুনা লাগিব শুনা ওকে বস হৈ যাব নহয় হৈ যাবাই লাগিব নহলে এই ৰকি কালাশনিকাৰ চালা পুৰা গুলি সোমাই দিম মুখাই দি হ'ব বস হৈ যাব বস ইমান টেনচন ল'ব নালাগে বস হৈ যাব বস কিবা মেল আহিছে কিবা মেছেজ আহিছে বস আচ্ছা মানে গব্বাৰ জেলুত গৈছে গব্বাৰ কেছটো অলপ নগেন হল দেই গব্বাৰ যদি জেলুত গৈছে কেছটো বেয়া হৈ যায় গব্বাৰৰ লগত ডিল কৰিম বুলি ভাবিছিলো গব্বাৰ যদি জেলুত গৈছে কেনেকৈ হ'ব ডিলটোতো বহুত ভাল ডিল আছিল ন 50 কাৰোৰ টকা পালো হৈ গব্বাৰে এই টাইমত জেলুত গ'ল কিবা এটা কৰিব লাগিব গব্বাৰ সিঙক জেলৰ পৰা বাহিৰ ওলাব লাগিব বস বম লগাই দেখ কি বস থানাখনত গব্বাৰক ওলাই লৈ আহো বস বম নহয় বস মই ৰাতি যাওঁ নেকি বস সিহঁতক লৈ আহো চুৰ কৰিম থানাত তহঁতে যাব নালাগে যিহেতু অলপমান কেছটো বেলেগ অলপমান পুলিচৰ কেছ ন সেইকাৰণে মই যাম কালাশনিকা 2.1 ৰেডি কৰি থবি দেই বন্দুকটো মই খালি লৈ যাম গব্বৰ সিঙক বচাব লাগিব চালা ইমান টকাৰ ডিল এটা আহিছে গব্বৰ সিং যদি জেলত আছে তাক বচাই আনিব লাগিব লগা হৈছে 5 কৰোৰ টকা তাত যাক কিন্তু এই ডিলটো কৰিব লাগিব ইমান পইচা চালা লাগিবতো ইমান পইচা গব্বৰ সিঙক বচাব লাগিব দেই ওকে বস মই কন্টেক্ট কৰি আছো আমাৰ টেকনিকেলক কন্টেক্ট কৰি আছো হেল্ল' মিষ্টাৰ সূৰ্য কুমাৰ মই ৰকিৰ পিয়ে কৈছো আপুনি কালাশনিকা 2.1 ৰেডি কৰক ইমিডিয়েটলি ৰেডি কৰক আমাৰ বছক কালাশনিকা 2.1 লাগে আপুনি ৰেডি কৰক সোনকালে ৰেডি কৰক বস বন্দুক ৰেডি হৈ যাব 1 ঘণ্টাৰ ভিতৰতে বন্দুক ৰেডি হৈ যাব আপুনি যাবই পাৰিব অলপ পিছত আচ্ছা ঠিক আছে মই বন্দুকটো আগতে চেক কৰি ল'ম দেই তাৰপিছতে যাম ওকে বস তেনেহলে আমি অলপমান কামৰ ফালে মাথা মাৰো বস আপুনি বন্দুকটো চাই লওক আমি অলপমান কামৰ ফালে মাথা মাৰো যা তহঁতে কামৰ মাথা মাৰ চালা 50 কেজি শুনা লাগিব কিন্তু এইটো মাহত তাড়াতাড়ি কৰিবা দেই মানুহবোৰক কাম অকল খালে নহবতো কাম কৰিবই লাগিব চালা ইমান ঘৰ বনাই দিছো চবুকে যদি কাম নকৰে ভালকৈ চালা ৰকিৰ পইচা এনে আহে নেকি চালা মই কি গছত পইচা লাগে নেকি কাম কৰিলেহে মাল লব আৰু মাল বেচা গেলিহে পইচা পাব তেতিয়াহে মানুহ খাব পাব ন কাম কৰিব দি পুৰা কৰিব দি ওকে বস হৈ যাব বস কাম বাপ্পা তাপলাত ইমান কোবাইছি তাপলাত চালা গব্বৰ সিঙৰ লগত দুশ্মনী চালা মেহেংগা পাৰেগা বস সদায় কিমান মাৰ খাই থাকিম বস কিবা এটা কৰক বছে তাপলাত ইমান মাৰছি বস হাগান ওলাই গৈছি বস কিবা এটা কৰক বস ইয়াৰ পৰা যাব লাগে চোৱাৰ বাচ্চা ইমান টেনচন নলবি এই গব্বৰ সিঙে ৰকিক মেইল পঠাই দিছি অলপ পিছত ৰকি আহে চালা মোক বচাবা
ইমান ডাঙৰ ডিল কৰিম বুলি ভাবিছিলো ৰকিৰ লগত আৰু ৰকি যদি নাহে চাই ল'ম তাকো এইবাৰ কোনে বাচাব ইহঁতক চালা পুলিচ থানা এৰি উৰি যাব অ বছ কি হ'ল বছ ইমান হাঁহিছে যে বছ ইমান হাঁহিছে চালা ৰকি মেলৰ ৰিপ্লাই দিছে কি বোলে আহি আছে কালাশনিকা 2.1 লৈ পেলাই চালা পুলিচ থানা উৰি দিব বোলে अभी मजा आएगा ना बीरू হেই পইনাৰ পুতেক লাহে লাহে কও পুলিচে শুনা পাব শুনা পালে আমাক বেলেগত চিফটিং কৰি দিব তেতিয়া আকৌ ৰকি ইয়াতে আমাক বিচাৰি থাকিব অলপ লাহে লাহে কও কথাবোৰ ৰকি আহিব অলপ পিছত আমাক লৈ যাব বাপ্পা ও বাপ্পা যি তাপিলাৰ মাত দিছি আমাক বাপ্পা শান্তি পৰিল দে ৰকি যদি আমাক লৈ যায় বাপ্পা শান্তি পৰিব দেই চালা এইটো বন্দুকে দি চালা পুলিচো থানা চালা উৰাই দিম আৰু গব্বৰ সিঙক লৈ বেলেগ দেই গব্বৰ সিঙক লৈ বেলেগ ৰকি আহিব আৰু মোক লৈ যাব আমাক লৈ যাব ৰকিৰ লগত ডিল কৰিম বুলি কৈছো ন ৰকি আহিব আমাক লৈ যাব চালা এইখন পুলিচ থানা ন চালা আজি উৰাই দিম এখন আজি উৰি গেছি থানা চালা হেলিকপ্টাৰ খানক ফোন কৰো চালা ইহঁতক লৈ যা হেল্ল' এই লোকেশ্যন শ্বেয়াৰ কৰি আছো লোকেশ্যন দি আছো আহি যাবা হেলিকপ্টাৰ এখন লৈ আহা আমাৰ এটা ক্লাইণ্ট আছে ক্লাইণ্টক লৈ যাব লাগে তাড়াতাড়ি আহা হে ৰকি আহিছে কিজানি চালা পুলিচ থানা উৰাই দিছি গব্বৰ সিঙৰ লগত পাংগা চালা উৰি গেছি না পুলিচ থানা ওই হেলিকপ্টাৰ আহিছে ৰচি নামাৰিছে উঠ আমাক লৈ যাবা আহিছি সিহঁতক মোৰ এৰিয়ালৈ লৈ আহা মোৰ কেজিএফত লৈ আহা সিহঁতক